লাভ ষ্টৰী শুনিবলৈ এই পেজটো ছাবস্ক্ৰাইব কৰক আৰু নটিফিকেশ্যনৰ বাবে বেল আইকনটো প্ৰেছ কৰক। ৰেড এফএম লাভ ষ্টৰী RJ পাহিৰ সৈতে Super Hits 93.5 Red FM-ত সময় হৈ গ'ল উইকেণ্ড স্পেচিয়েল শ্ব' Red FM লাভ ষ্টৰী। আৰু এটা নতুন লাভ ষ্টৰী লৈ মই পাহি আকৌ এবাৰ আপোনাৰ কাষ চাপিলোহি। আশা কৰোঁ আপুনি ভালে আছে। আহক এক নতুন কাহিনীৰ যাত্ৰা আৰম্ভ কৰোঁ। কিন্তু তাৰ আগতে আপোনাক জনাই দিওঁ যে আপুনি যদি আপোনাৰ ষ্টৰী মোৰ সৈতে শ্বেয়াৰ কৰিব বিচাৰিছে তেতিয়াহ'লে আপুনি চিঠি লিখি পঠিয়াব লাগিব। ঠিকনাটি আপুনি মোৰ ফেচবুক পেজ বা ইনষ্টাগ্ৰামৰ প্ৰফাইলতো পাব। আৰু নতুবা আপুনি আমাৰ ৰেড FM SMS যিটো ইউটিউব চেনেল তাতে গৈ শেষত এড্ৰেছটি আছে সেইটোৰ পৰা আপুনি এড্ৰেছটি লৈ আমালৈ চিঠি প্ৰেৰণ কৰিব পাৰে। প্লিজ চিঠি পঠিয়াব। বহুতে এতিয়া ইনষ্টাগ্ৰামত ষ্টৰিজ পঠিয়াই, কিছু সংখ্যকে মেইলত পঠিয়াই আছে। মাজতে যেতিয়া প্ৰট'কলছ বেছি ষ্ট্ৰিক্ট হৈ গৈছিলে, কাৰফিউ আছিলে, তেতিয়া আমি ইমেইলত লাভ ষ্টৰিজসমূহ লৈছিলোঁ। বাট এতিয়া যিহেতু কাৰফিউ উঠাই দিছে আৰু আপুনি এতিয়া ওলাব পাৰে উইথ অল দ্য প্ৰট'কলছ, চ' আপুনি পোষ্ট অফিচত গৈ চিঠিখন পোষ্ট কৰি দিব। কিন্তু এটা কথা মনত ৰাখিব, আপোনাৰ বয়স 18 বছৰতকৈ বেছি হ'ব লাগিব। কোনো ধৰণৰ যাতে ভায়লেঞ্চ নাথাকে, ছ'চিয়েলি একচেপ্টেবল ষ্টৰি হ'ব লাগিব আৰু যাতে আপুনি যিমান পাৰে সিমানখিনি কথা লিখি পঠিয়ায়। একেবাৰে চুটিকৈ পঠিয়াই দিলে আমাৰ 2 ঘণ্টাৰ এটা প্ৰগ্ৰেম কৰিবলৈ অসুবিধা হয়। যিদৰে আজি এখন ষ্টৰি বাছ এখন পেজৰ এখন ষ্টৰি পঠিয়াইছে, চ' এনেকৈ ষ্টৰি পঠিয়ালে আমাৰ পাব্লিছ কৰিবলৈ বহুত দিগদাৰী হয়। একো বিশেষ লিখা নাই, বাছ ইনফৰমেশ্যনছ দিছে। চ' আমাক ইনফৰমেশ্যন নালাগে, আমাক ডেছক্ৰিপশ্যন লাগিব আপোনাৰ লাভ ষ্টৰিতে। চ' প্লিজ লিখি পঠিয়াই দিব। আৰু অলপমান পিছতে মই আজিৰ ষ্টৰিটো আৰম্ভ কৰিম। 93.5 ৰেড FM বজাতে ৰহো। ৰেড এফএম লাভ ষ্টৰী RJ পাহিৰ সৈতে ৱেলকাম বেক ছুপাৰ হিটছ 93.5 ৰেড FM-ত মই আছোঁ আপোনাৰ সৈতে পাহি আৰু আৰম্ভ কৰিব ওলাইছোঁ উইকেণ্ড স্পেচিয়েল শ্ব' ৰেড FM লাভ ষ্টৰীত এটি নতুন কাহিনী। এই চিঠিখন পঠিয়াইছে মৃদুপৱন গগৈয়ে তিনিচুকীয়াৰ পৰা। তেওঁৰ ষ্টৰীৰ নাম দিয়া নাই, গতিকে মই তেওঁৰ ষ্টৰীটিৰ নাম দিছোঁ অপেক্ষা। চহাওক আজি শুনো মৃদুপৱনৰ ষ্টৰী অপেক্ষা। নমস্কাৰ পাহিবা, আজি মই মোৰ লাভ ষ্টৰী আপোনাক লিখি পঠিয়াইছোঁ। আশা কৰোঁ আপুনি আপোনাৰ কণ্ঠৰে মোৰ লাভ ষ্টৰীটো ধুনীয়া কৰি দিব। মোৰ লাভ লাইফ ষ্টাৰ্ট হৈছিলে 2018 23 এপ্ৰিলত। পাহিবা, তাইৰ নাম আছিলে মৃদুস্মিতা। আমি আমাৰ হায়াৰ ছেকেণ্ডেৰী একেখন কলেজৰ পৰাই কৰা। পাহিবা, তাই মোৰ জীৱনৰ এটুকুৰা দৰকাৰী বস্তুৰ দৰে হৈ পৰিল, যিটুকুৰা নহ'লে মোৰ জীয়াই থকাটো অসম্ভৱ। পাহিবা, আমাৰ ৰিলেশ্যনশ্বিপ ষ্টাৰ্ট হৈছিলে ফেচবুকত। আমি যদিও একেখন কলেজৰে আছিলোঁ, মই তাক কেতিয়াও কনফেছ কৰা নাছিলোঁ। চ' প্ৰথম লাইনতেই তেওঁ কনফেছ কৰিয়ে দিলে ডেট হি ইজ ইন লাভ উইথ মৃদুস্মিতা। কিন্তু এটা কথা যিটো মই ভাল পোৱা নাই, সেইটো হৈছে বস্তু। বস্তু বুলি আপুনি মানুহক সম্বোধন কৰাৰ লগে লগেই ইয়াত আহি পৰে এটা এনেকুৱা কথা যিটো হয় যে আমাৰ বস্তুৰ প্ৰতি লগাৱটো বা মৰমটো বা ভালপোৱাটো খন্তেকীয়া হয়। আজি আপোনাৰ হাতত এটা ভাল লগা বস্তু আছে, সেইটোৰ কম্পেৰিজনত যেতিয়া বেলেগ এটা বস্তু আপুনি পাই যাব, আগৰ বস্তুটো আপুনি পাহৰি যাব, কাৰণ বস্তুৰ মূল্যটোৱে তেনেকুৱাই হয়। গতিকে যদি ব্যক্তি এজনক আপুনি বস্তুৰ লগত তুলনা কৰে, তেতিয়াহ'লে সেই ব্যক্তিজনৰ মূল্যটো কি থাকিব? চ' প্ৰথম লাইনতেই তেওঁ বস্তু বুলি সম্বোধন কৰিয়ে দিলে। চ' আগলৈ কি হয় ষ্টৰিটিত শুনি থাকক। 93.5 ৰেড FM বজাতে ৰহো। ৰেড এফএম লাভ ষ্টৰী RJ পাহিৰ সৈতে ৱেলকাম বেক এণ্ড ছুপাৰ হিটছ 93.5 ৰেড FM-ত মই আছোঁ আপোনাৰ সৈতে পাহি আৰু আপুনি শুনি আছে উইকেণ্ড স্পেচিয়েল শ্ব' ৰেড FM লাভ ষ্টৰী। আজি শুনি আছোঁ মৃদুপৱনৰ ষ্টৰী অপেক্ষা। আগলৈ তেওঁ লিখিছে, অৱশেষত পৰীক্ষা শেষ কৰি ভেকেশ্যন পাওঁতে তাইক ফেচবুকত লগ পাই মই মোৰ প্ৰেমৰ যাত্ৰা আৰম্ভ কৰিছিলোঁ। পাহিবা, যদিও আমি ফেচবুকতে ৰিলেশ্যনশ্বিপ আৰম্ভ কৰিছিলোঁ, আমি কিন্তু ইটোৱে সিটোক কেতিয়াও এৰিব পৰা নাছিলোঁ। HS পাছ কৰাৰ পাছত তাই যোৰহাট JBত BA কৰিবৰ কাৰণে আহিলে। ময়ো কাজিৰঙা ইউনিভাৰ্চিটিত BTech কৰি আছোঁ তেতিয়াৰ পৰাই। পাহিবা, আমি ইটোৱে সিটোৰ প্ৰেমত ইমান সোমাই গৈছিলোঁ যে আমি এদিন লগ নকৰাকৈও থাকিব নোৱাৰা হৈ পৰিছিলোঁ। পাহিবা, মোৰ BTechৰ কোৰ্চ 4 বছৰৰ আৰু 3 বছৰৰ মই তাইৰ লগতেই হাতত হাত ধৰি গোটেই যোৰহাটখন ঘূৰি ফুৰিলোঁ। চ' বিশেষ একো এক্সপ্ৰেছ কৰাই নাই মৃদুপৱনে, জাষ্ট
ফ্লেটলি ইনফৰমেশ্যন কিছুমান দি থৈ গৈছে চ' আমিও সেই ইনফৰমেশ্যনখিনিয়ে পঢ়ি গৈ আছোঁ চ' সেইকাৰণে ৰিকুৱেষ্ট কৰিছোঁ যে আপোনালোকে ইনফৰমেশ্যন আমাৰ সৈতে শ্বেয়াৰ নকৰিব আমাক ডেছক্ৰিপশ্যন দিব যে ক'ত লগ ধৰিছিলে কি কৰিছিলে কি হৈছিলে কেনেকুৱা ধৰণৰ কথা বাৰ্তা হৈছিলে কিবা ভাল লগা মুহূৰ্ত মেমৰিজ এইবোৰ বস্তু শ্বেয়াৰ কৰিব নহ'লে একদম পেইল এটা ষ্টৰি পঢ়ি থকাৰ নিচিনা হয় চ' হয়তো বহুতে লিখিবলৈ নাজানে কিন্তু ডেফিনেটলি যিখিনি মমেণ্টছ হৈছে সেইখিনি এক্সপ্ৰেছটো কৰিব পাৰিব গতিকে সেইখিনি আমাক জনাবলৈ নাপাহৰিব আগুৱাই গৈ থাকিম এণ্ড 93.5 ৰেড FM বজাতে ৰহো ৰেড FM লাভ ষ্টৰী RJ পাহিৰ সৈতে Super Hits 93.5 Red FM and welcome back. Weekend special show Red FM Love Story. শুনি আছো আজি অপেক্ষা মৃদু পৱনৰ ষ্টৰী আগলৈ তেওঁ লিখিছে পাহিবা মই তাইক ইমানেই ভাল পাই পেলালোঁ যে তাইক সময় দিব নোৱাৰাৰ বাবে মই হোষ্টেল এৰি ডে স্কুলৰ হৈ গ'লোঁ তাইৰে কলেজৰ ওচৰত ৰুম লৈ ল'লোঁ তাই কান্দিলে মই কান্দোঁ তাই দুখ পালে মই ভাগি পৰোঁ তাইক নিজৰ হাতেৰে মই খুৱাই দিওঁ কেতিয়াবা জানা পাহিবা আমি খোজকাঢ়ি যেতিয়া ভাগৰ লাগি যায় তেতিয়া তাই ভৰি বিষালে মই তাইক ছাপৰ্ট দিওঁ আমাৰ প্ৰেম ইমানেই গভীৰ হৈ গৈছিলে যে দুয়োটাৰে ঘৰত গম পাইছিলে চ' আকৌ একেই কথা তেওঁ বাছ ইনফৰমেশ্যনছখিনি দি থৈ গৈ আছে আৰু ময়ো চিঠিখন পঢ়ি গৈ আছোঁ জীৱনত হয়তো প্ৰথম এনেকুৱা এখন লেটাৰ পাইছোঁ বা লাভ ষ্টৰী পাইছোঁ যিখন এক পৃষ্ঠাতে শেষ হৈছে এনিৱে আগলৈ কি হয় অকণমান অপেক্ষা কৰক 93.5 ৰেড FM বজাতে ৰহো ৰেড FM লাভ ষ্টৰী RJ পাহিৰ সৈতে Super Hits 93.5 Red FM মই আপোনাৰ সৈতে পাহিৰ আপুনি শুনি আছে মৃদু পৱনৰ ষ্টৰী অপেক্ষা আগলৈ তেওঁ লিখিছে কি ক'বা পাহিবা মই বহুত ডাঙৰ ভুল এটা কৰি পেলালোঁ এদিন মই এট্ৰেকশ্যনৰ বলি হৈ গৈছিলোঁ বেলেগ ছোৱালীৰ প্ৰতি এট্ৰেক্ট হৈ গ'লোঁ মই তাইকে ভাল পাইছিলোঁ পাগলৰ দৰে খালি এট্ৰেকশ্যনটোৱে আমাৰ ৰিলেশ্যনশ্বিপটো খাই পেলালে আজি 5 মাহ হ'ল মই তাইৰ লগত নাই এতিয়া মোৰ প্ৰতিটো পল প্ৰতিটো ক্ষণ অকল তাইয়ে মোৰ মনত মই নিজৰ ভুলটো মানি লৈছোঁ পাহিবা আৰু ঘূৰাই দুনাই এনে এট্ৰেকশ্যনৰ বলি কেতিয়াও নহওঁ পাহিবা কেতিয়াও নহওঁ এতিয়া মাথো এটাই আশা মনত যে তাই ঘূৰি আহক কাৰণ এতিয়া মই জীয়াই জীয়াই মৰি আছোঁ প্ৰতিটো ক্ষণ চকুৰ চকুলো নৰখিছে মৃদু পৱন প্ৰথমতেই তুমি ষ্টৰীটোত যেতিয়া বস্তু বুলি সম্বোধন কৰিছিলা তেতিয়াই মই ফিল কৰিছিলোঁ যে এনেকুৱা কিবা এটা হ'ব কাৰণ বস্তুৰ প্ৰতি আমি এট্ৰেক্ট হওঁ এটা নতুন মোবাইল দেখিলে এট্ৰেক্ট হৈ যাওঁ কিনো লাগে সেই ফোনটো কিনাৰ পিছত 3-4 বছৰ পিছত বা 6 মাহ 8 মাহ পিছত যেতিয়া আৰু এটা নতুন ফোন ওলায় সেইটোৰ প্ৰতিও আমি আকৰ্ষিত হওঁ ঠিক তেনেকৈ কাপোৰৰ ক্ষেত্ৰতো আমি আকৰ্ষিত হওঁ জোতাৰ ক্ষেত্ৰতো আকৰ্ষিত হওঁ খোৱাৰ বস্তুৰ প্ৰতিও আকৰ্ষিত হওঁ আৰু তুমি যেতিয়া তুমি ভাল পোৱা মানুহজনীকে বস্তু বুলি কৈ দিছা তাইৰ প্ৰতি তুমি আকৰ্ষিত হৈ বেলেগ এজনী ছোৱালীকো বস্তু বুলিয়ে ভাবিলা গতিকে তাইৰ প্ৰতিও তুমি আকৰ্ষিত হৈ গ'লা দ্যাট ইজ দ্য বিগেষ্ট মিষ্টেক এনিৱে আৰু কিছু কথা লিখিছে চিঠিখনত চমুকৈ পঢ়ি গৈ থাকিম এণ্ড 93.5 ৰেড FM বজাতে ৰহো ৰেড FM লাভ ষ্টৰী RJ পাহিৰ সৈতে ৱেলকাম বেক এণ্ড ছুপাৰ হিটছ 93.5 ৰেড FM মই আপোনাৰ সৈতে পাহি আৰু আপুনি শুনি আছে উইকেণ্ড স্পেচিয়েল শ্ব' ৰেড FM লাভ ষ্টৰী আজি শুনি আছোঁ মৃদু পৱনৰ ষ্টৰী অপেক্ষা আগলৈ তেওঁ লিখিছে তাইলৈ বহুত মনত পৰে আৰু সেইবোৰে বুকুত দুখৰ চোকা অস্ত্ৰ হৈ প্ৰতিদিনেই ঘাপ মাৰিছে পাহিবা তাই কৈছে তাই ঘূৰি আহিব খালি মই ফাৰ্ষ্টত নিজৰ ভৰিত থিয় হ'ব লাগিব পাহিবা মই হ'ম তাইৰ কথা মতেই মই নিজৰ ভৰিৰ ওপৰত থিয় হ'মেই আৰু এইটো আশালৈয়ে যাম যে তাইও এইবিলাক কৰিলে ঘূৰি আহিব ৱেল মৃদু পৱন তুমি ইয়াত এটা কণ্ডিশ্যন দিছা আৰু প্ৰেমত কেতিয়াও কণ্ডিশ্যন নাথাকে যে তই ঘূৰি আহিবি মই তেতিয়া ভৰিৰ ওপৰত থিয় হ'ম বা মই ভৰিৰ ওপৰত থিয় হ'ম তই কিন্তু ঘূৰি আহিবই লাগিব দিছ ইজ এ কণ্ডিশ্যন তুমি নিজৰ ভৰিৰ ওপৰত থিয় হোৱা তাৰ পিছৰখিনি পিছত হ'ব তুমি কাকো কণ্ডিশ্যন দি পেলাই আনিব নোৱাৰা তাই তোমাক যেটো কৈছে সেইটো তোমাৰ ভালৰ কাৰণে কৈছে কিন্তু যে তুমি তোমাৰ ভৰিৰ ওপৰত থিয় হোৱা ইয়াত তোমাৰ একো লোকচান নাই কিন্তু তুমি যদি এইটো কণ্ডিশ্যন দিয়া যে তাই ঘূৰি আহিব কাৰণেহে মই ভৰিৰ ওপৰত থিয় হ'ম সেইটো কিন্তু তোমাৰহে লোকচান হ'ব গতিকে কণ্ডিশ্যন দি কেতিয়াও লাইফত ডিচিশ্যন নল'বা আই হোপ ইউ আণ্ডাৰষ্টেণ্ড 93.5 ৰেড FM বজাতে ৰহো ৰেড FM লাভ ষ্টৰী RJ পাহিৰ সৈতে ৱেলকাম বেক এণ্ড ছুপাৰ হিটছ 93.5 ৰেড FM মই আপোনাৰ সৈতে পাহি শুনি আছে আপুনি উইকেণ্ড স্পেচিয়েল শ্ব' ৰেড FM লাভ ষ্টৰী আজি শুনি আছোঁ মৃদু পৱনৰ ষ্টৰী অপেক্ষা আগলৈ তাই লিখিছে পাহিবা এতিয়া তাইৰ সেই লাষ্ট চান্স দিয়া কথাখিনি মোৰ বাবে এনাৰ্জি ড্ৰিংক নিচিনা কাম কৰিব পাহিবা
মই বুকুত এইটোৱে আশা লৈ আগবাঢ়ি যাম যে মই ভৰিত থিয় হ'লে তাইক পামেই আৰু সঁচাকৈ ভাল পাইছোঁ যেতিয়া ভগৱানে ঘূৰাই দিব মোৰ প্ৰেম। খালি পাহিবা এটা কথা, মই নিজৰ ভৰিত তাইক কোৱাৰ বাবে থিয় হৈ যাম, খালি তাৰ পিছত তাইক নাপালে মই মৰি থাকিম। যিটো মই কৈছিলোঁ, তুমি চৰ্ত ৰাখিছা আৰু এনেকুৱা চৰ্ত ৰাখিলে মানুহ কেতিয়াও তোমাৰ ওচৰত ঘূৰি নাহে, মানুহ ভয় খাব। ইটছ লাইক এ থ্ৰেটনিং যে তই যদি ঘূৰি নাহ চাবি কিন্তু। এইটো কেনেকুৱা ধৰণৰ মানসিকতা বাৰু? কিয় তুমি কণ্ডিশ্যন দিছা যে তাই ঘূৰি আহিব লাগিব তেতিয়াহে ভৰিৰ ওপৰত থিয় হ'বা? তোমাৰ নিজস্ব নাই নেকি? তোমাৰ অস্তিত্ব নাই? বা তোমাক যোনে জন্ম দিছে সেই মা দেউতাৰ কি তোমাৰ ওপৰত অধিকাৰ নাই নেকি যে তুমি সৰ্বোচ্চ চব তাইৰ ওপৰত দি দিছা? তাইহে তোমাক ঠিক কৰিব, তাইহে ডিচাইড কৰিব তুমি কি কৰিবা? সেইটোতো হ'ব নালাগে ন? ৱেল, বেছি একো নকওঁ, তুমি নিজে বুজি পাবা। কিন্তু এটাই কথা ক'ম, চৰ্তত কেতিয়াও প্ৰেম নহয়। 93.5 ৰেড FM বজাতে ৰহো। ৰেড FM লাভ ষ্টৰী RJ পাহিৰ সৈতে। ছুপাৰ হিটছ 93.5 ৰেড এফএমত মই আছোঁ আপোনাৰ সৈতে পাহি। শুনি আছে আপুনি উইকেণ্ড স্পেচিয়েল শ্ব' ৰেড FM লাভ ষ্টৰী। আজি আমি শুনিলোঁ মৃদু পৱন গগৈৰ ষ্টৰী অপেক্ষা। আপুনি আপোনাৰ ষ্টৰীসমূহ আমালৈ পঠিয়াই থাকিবলৈ নাপাহৰিব। বাছ চিঠি লিখি পঠিয়াব। ঠিকনাটি ফেচবুকতো পাব, ইনষ্টাগ্ৰামৰ প্ৰফাইলতো আছে, আৰু নতুবা আপুনি ৰেড FM এছমিছ ইউটিউব চেনেলত লাভ ষ্টৰীৰ শেষত এড্ৰেছটি দেখা পাব, নোট ডাউন কৰি পঠিয়াই দিব। চিঠিখনত খালি অকণমান ডেছক্ৰিপশ্যন বেছিকৈ দিব, আপোনাৰ মোমেণ্টছবোৰ শ্বেয়াৰ কৰিব, ভাল লগা মুহূৰ্তবোৰ শ্বেয়াৰ কৰিব। বাছ ইনফৰমেশ্যনছখিনি দিলে আমাৰ অলপমান অসুবিধা হয় উপস্থাপন কৰাত। চ' আপোনালোকে প্লিজ ডিটেইলছত লিখি পঠিয়াব, কিন্তু আমি পাৰ্টনাৰৰ নাম সলনি কৰি দিম, ডেট ইজ ফৰ ছেফটি চাইড, যাতে আপোনাৰ পাৰ্টনাৰৰ একো প্ৰব্লেম নহয়। আৰু বৰ্তমান মই 2020 চনৰ কিছু চিঠি আৰু 2021 চনৰ প্ৰথমতে অহা কিছু চিঠি পঢ়ি আছোঁ, আৰু তাৰপিছত মই ইমেইলত অহা চিঠিসমূহলৈ আগবাঢ়িম। আমাৰ যেতিয়া কাৰফিউ দিছিলে সেইটো মাহত যিখিনি চিঠি আমালৈ আহিছে, সেই এমাহত সেইখিনি মই পঢ়া আৰম্ভ কৰিম। কিন্তু অলৰেডি আমাৰ ইমেইলত 500তকৈও অধিক চিঠি আহিছে, গতিকে সময় লাগিব, আপুনি ধৈৰ্য ধৰিব লাগিব। চ' আকৌ এটি নতুন ষ্টৰীৰ সৈতে লগ পাম। Until then, do fall in love. It's a great feeling. You will get to learn a lot. And always remember, I love you. 93.5 Red FM बजाते रहो। 93.5 बजाते रहो।